আমাৰ প্ৰাক্তন চিফ ডাঙৰীয়া কিছুমান প্ৰপ'জেল দিছে আৰু ইয়াত UPPLৰ কথাও কোৱা হৈছে। তো সেইকাৰণে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ UPPL সুবিধাবাদী দল নহয়। আগৰ পৰা তেখেতে কৈ আহিছে কি BPF সুবিধাবাদী দল আৰু কিন্তু UPPL কোনোদিন সুবিধাবাদী দল নহয়। UPPL আদৰ্শবাদী দল। আমাৰ নেতা UG ব্ৰহ্ম আৰু আদৰ্শৰ কাৰণে কোনো কালত কম্প্ৰমাইজ নকৰা এজন নেতা হয়। গতিকে আমি আদৰ্শটো আগত ৰাখি আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। জনতাৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, সুশাসন এটা গঢ়াৰ স্বাৰ্থত, সকলো জাতি জনগোষ্ঠীক লৈ আগবঢ়াৰ স্বাৰ্থত আমি এটা আদৰ্শগত ৰাজনীতি কৰিবলৈ ওলাই আহিছোঁ। তেখেতে কৈছে কি লাগিলে ৰিজনেল পাৰ্টিবিলাক এক হওক আৰু লাগিলে চিপটো এৰি দিব, কিবা এৰি দিব। এইটো যিটো তেখেতৰ এপ্ৰ'চ সেইটো কমপ্লিটলি ৰং এপ্ৰ'চ। তেখেতে প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু আমি প্ৰলোভনৰ ৰাজনীতিত যাব বিচৰা নাই। কাৰণ চিফ হোৱা, ডিপুটি চিফ হোৱা, ইয়াত পাৱাৰ লোৱাটো আমাৰ কাৰো উদ্দেশ্য নহয়। আমি পৰিৱৰ্তনৰ স্বাৰ্থত আমি ৰাজনীতিত আহিছোঁ আৰু ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিছে। গতিকে আজি পৰিৱৰ্তন বিচৰা ৰাইজৰ সন্মান জনাই আমি BJP, UPPL আৰু GSP একেলগে মিলি দীৰ্ঘদিনীয়া আমাৰ মাজত যিটো দূৰত্ব সেইটো ৰাইজৰ স্বাৰ্থত, জনগোষ্ঠীৰ স্বাৰ্থত ইয়াত সমাপ্ত কৰি পেলাই আমি এই ক্ষুদ্ৰ এটা শাসনটো চলাবলৈ চবেই মিলি আগবাঢ়ি আহিছে। ইয়াত কোনো স্বাৰ্থ নাই, ইয়াত কোনো কণ্ডিশ্যন নাই, ইয়াত কোনো তেনেকুৱা কাৰো এটা ডাঙৰ তেনেকুৱা দাবী দাবা নাই। চবেই মিলি BTR অঞ্চলৰ ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহিছে। গতিকে আজি চিফ, ডিপুটি চিফৰ প্ৰলোভন দি লাভ নাই। যিসকলে আজি ৰাইজৰ মেণ্ডেট, পাব্লিক মেণ্ডেটটো বুজি নাপায় তেখেতসকলৰ কাৰণে গণতন্ত্ৰটো খুব কঠিন হয়। আৰু আজি যিটো দেখিছে তেখেতসকলে মেণ্ডেটটো একচেপ্ট কৰি লোৱা নাই। ইফালে ৰাইজক টকা পইচা দি ভোট কিনিলে আৰু এতিয়া মানে আমাৰ ৰিপ্ৰেজেণ্টেটিভবিলাক কিনি পেলাই তেখেতে মানে চৰকাৰ গঠন কৰাৰ কথা ভাবি আছে। সিদিনা কৈছে বিৰোধী আসনত বহিব আৰু এবাৰ কৈছে কি চৰকাৰ গঠন কৰিব আৰু যোৱাকালি কৈছে কি ৰিজনেল পাৰ্টিবিলাক লগ লাগি চৰকাৰ গঠন কৰিব লাগে। তো মিনিটে কথাবিলাক সলনি হৈ গৈ আছে। কিন্তু আমি তেনেকুৱা সুবিধাবাদী ৰাজনীতিটো কেতিয়াও প্ৰশ্ৰয় দিব নোৱাৰোঁ। কাৰণ আমি পৰিৱৰ্তন বিচাৰিছোঁ। যোৱা 17 বছৰত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে যথেষ্ট সুযোগ পাইছিলে। সেইখিনি সময়ত তেখেতসকলে কমপ্লিটলি মানে কৰাপশ্যনতহে লাগি গ'ল, শোষণতহে লাগি গ'ল। আজি BTCত যিটো 5 দিনীয়া 7 দিনীয়া মোৰ এক্সপিৰিয়েঞ্চ, 17 বছৰৰ শাসনত যি কৰিছে 5 দিনীয়া এক্সপিৰিয়েঞ্চত মই গম পালোঁ ইয়াত কোনো ছিষ্টেম নাই, ইয়াত কোনো ডিপাৰ্টমেণ্ট ঠিকমতে কাম চলা নাই, ডিপাৰ্টমেণ্টেল মানুহবিলাকে ফ্ৰীডম পোৱা নাই, কোনো বিষয়া কৰ্মচাৰীবিলাক আজিলৈকে ভালকৈ ফ্ৰীডম এটা যিটো আছে এইটো ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ সুযোগ পোৱা নাই। সকলো দিশৰ পৰা হেঁচা প্ৰয়োগ কৰি ৰাখিছে আৰু সেইকাৰণে BTC অঞ্চলত আজি কোনো উন্নয়ন হোৱা নাই। কোনটো ডিপাৰ্টমেণ্টত কি চলিছে চিফ ডাঙৰীয়াই কোনোদিন খবৰ লোৱা নাই। সেইটো মই 5 দিনত গোটেই কথাটো গম পালোঁ আৰু সেইটো অতি দুৰ্ভাগ্যজনক কথা। এনেকুৱা হ'লে আমাৰ 35 লাখ মানুহ কেনেকৈ উন্নয়ন হ'ব। আজি তেখেতে কৈছে কি BJPক বাদ দিয়ক, অমুকক বাদ দিয়ক। তেখেতে আগৰ পৰাই কৈ আছে তেখেতে সুবিধাবাদী দল। ইফালে BJPক বাদ দিয়ক বুলি কৈছে, ইফালে দিনে নিশা BJPক যোগাযোগ কৰি আছে, ইনক্লুডিং হিমছেল্ফ। তেখেতক লৈ পেলাই বাকী লিডাৰবিলাকে দিনে নিশা BJPক যোগাযোগ কৰি আছে। গতিকে আজি তেখেতে থাকিলে BJP ভাল, তেখেতে থাকিলে কংগ্ৰেছ ভাল, তেখেতে থাকিলে দুনিয়াৰ চব সংগঠনে ভাল আৰু তেখেতৰ দলটো নাথাকিলে কোনোৱে ভাল নহয়। যিটো এটা মাইণ্ডছেট, সেইটো মাইণ্ডছেটেদি আমি কোনোদিন যাব পৰা নহ'ব। কাৰণ আমি এটা আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছোঁ। আনপিনেদি UPPLক তেখেতে এপ্ৰ'চ কৰিছে মানে ডিঙিত এটা তৰোৱাল থৈ পেলাই। ইফালে কেছ দি থৈছে, এতিয়া মানে ফ্ল'ৰ টেষ্ট কৰিব লাগে, কিবা কৰিব লাগে, সেইবিলাক মানে চেলেঞ্জ কৰি পেলাই তেখেতে কেছ দি থৈছে। আনপিনেদি তেখেতে কৈ আছে কি আমি মিলিব লাগে। গতিকে তেখেতৰ ৰাজনীতিটো চবেই বুজি পায়। তেখেতে ভাবি আছে কি ময়ে চবচে এক্সপাৰ্ট হয়, ময়ে মাষ্টাৰ্ড হয়, ময়ে ৰাজনীতি চব জানো। হয়, আপোনাৰ 17 বছৰৰ তেখেতৰ এক্সপিৰিয়েঞ্চ আছে। বাট এতিয়া যিটো নীতি তেখেতে কৈছে কি ওপৰত মানে মানুহৰ লগত মানে কাজিয়া কৰে, তলত যে লগ হ'ব বিচাৰে আৰু ওপৰত কাৰোবাৰ লগত ভাল, তলত যে কাৰোবাক ধ্বংস কৰিব বিচাৰে, সেই ৰাজনীতিটো গোটেই গম পোৱা হৈ গৈছে। সেইকাৰণে আজি UPPLৰ ডিঙিত তৰোৱাল থৈ, BJPৰ ডিঙিত তৰোৱাল থৈ পেলাই তেখেতে যদি আৰু মিলাৰ কথা কয় সেইটো চবেই বুজি পায়। তো সেইকাৰণে আজিৰ সময়ত তেনেকুৱা কোনো অংক নাই। UPPLৰে চৰকাৰ হ'ব, ৰাইজৰ স্বাৰ্থত হ'ব। ইতিমধ্যে আমি কাম আৰম্ভ কৰি দিছোঁ আৰু অহাকালি ফ্ল'ৰ টেষ্ট হ'ব। ফ্ল'ৰ টেষ্টত UPPL, BJP, GSPৰ চৰকাৰ হ'ব আৰু ইয়াৰ পিছত আপোনালোকে বহুত এটা বৃহত্তৰ এটা পৰিৱৰ্তন দেখিবলৈ পাব। কাৰণ এই ছিষ্টেমত থকা মানুহবিলাক চব বেয়া নহয়, সকলো বিষয়া বেয়া নহয়। সবকো মিলি পেলাই যদি ভালকৈ কাম কৰা যায়
ইয়াত পৰিৱৰ্তন নিশ্চয় আহিব যোৱা 17 বছৰত তেখেতে মানে কি কৰিলে শিলিগুৰিত নি অফিচ কৰিলে দিল্লীত নি পেলাই অফিচ কৰিলে আৰু মোক ইয়াতে প্ৰচাৰ কৰিছে কি প্ৰমোদ বড়ো হলে কোকৰাঝাৰত একো নাথাকিব ইয়াত অফিচ নাথাকিব কিবা নাথাকিব সেই বুলি পেলাই বড়োসকলৰ মাজত প্ৰচাৰ চলাইছে প্ৰমোদ বড়ো কোকৰাঝাৰত থাকি অফিচ কৰিব ইউপিপিএল এতিয়া ইউপিপিএল বিজেপিৰ যিবিলাক জিএম আমাৰ থাকিব সবে কোকৰাঝাৰত থাকি পেলাই অফিচ চলাব তেখেতৰ নিচিনা আমি শিলিগুৰিলৈ অফিচ লৈ যাবলৈ নিদিও ইয়াতে কোনো শিলিগুৰিত অফিচ লৈ যায় নকৰিব তেখেতসকলে ৰাইজৰ কাম কৰাতকৈ বিদেশ ভ্ৰমণত বেছি গুৰুত্ব দিলে এই 17 বছৰত আৰু আমাৰ জিএম সকলে কোনোবা যদি বিনা কাৰণত বিদেশত যাব বিচাৰে ইটো কোনো পাৰমিশন দিয়া নহব আৰু সকলো পাৰমিশন লৈ পেলাই আলোচনা কৰিহে দেশ বিদেশ ভ্ৰমণ কৰিব পাৰিব আৰু চৰকাৰী টকা ইয়াতে অপব্যয় কৰি কেনে কোনো বিদেশ ভ্ৰমণ কৰিবলৈ নোৱাৰিব সো আমি আজি গুটি কথা ইতিমধ্যে ঠিক কৰিছো সেইদিনা মই প্ৰিন্সিপাল সেক্ৰেটাৰীৰ লগত আলোচনা কৰিছো আমি কেবিনেটত পাছ কৰিম ফাৰ্ষ্ট কেবিনেট নেক্সট কেবিনেট আমাৰ হোৱাৰ পিছত ইয়াত শিক্ষকসকলৰ আমাৰ সেক্ৰেটাৰিয়েট আহিবলৈ কোনো পাছ নালাগে এটো এলপি স্কুলৰ পৰা ইউনিভাৰ্চিটিলে যিখিনি টিচিঙত আছে টিচিং লাইনৰ শিক্ষকসকল প্ৰফেসৰসকল আমাৰ সেক্ৰেটাৰিয়েট আহিবৰ কাৰণে কোনো পাছ নালাগিব ইয়াৰ লগতে আৰু যিখিনি সিনিয়ৰ সিটিজেন এই সিনিয়ৰ সিটিজেন সকলে ইয়াতে আহিব পাৰিব ইয়াত কোনো পাছ নালাগিব যি সকলে বিশেষভাৱে সক্ষম সেই সকল ব্যক্তি যেটো আছে তেখেত সকলো ইয়াতে সেক্ৰেটাৰিয়েট আহিবলৈ কোনো পাছ নালাগিব কিন্তু বাকিখিনি যেটো সেক্ৰেটাৰিয়েটৰ সিস্টেম এই সিস্টেমখিনি আমি ইতিমধ্যে কৰি আছো গতিকে এটা সুস্থ সৰকাৰ গঠন কৰাটো আমাৰ লক্ষ্য আৰু আজি মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ লেফট ৰাইট থকা নেতাসকলে যিবিলাক এটা প্ৰদূষিত ৰাজনীতি কৰিব বিচাৰিছে তাত আমাৰ 1% মত সাপোৰ্ট নাই আৰু এনেকা ৰাজনীতি আমি নিবিচাৰো অঞ্চল উন্নয়নৰ কাৰণে জাতি উন্নয়নৰ কাৰণে ইমান নিম্ন খাবৰ ৰাজনীতিত আমি নামিব নিবিচাৰো এটা আদৰ্শগত ৰাজনীতি কৰিব বিচাৰো না কাৰবা প্ৰেছাৰত থাকিব বিচাৰো না কাকবা প্ৰেছাৰ দিব বিচাৰো না কাকবা কিনিব বিচাৰো না নিজকে বিক্ৰী কৰিব বিচাৰো তেনেকা ৰাজনীতি বিলাক আমি কোনোদিন আমাৰ অঞ্চলত এই অঞ্চলত আমি আৰু প্ৰয়াসই নেদিও সেই কাৰণে পৰিৱৰ্তন আহিছে পৰিৱৰ্তন আহিব ৰাইজৰ লগত থাকি কাম কৰিম কোনো এটা ভুল আমাৰ সৰকাৰত আমি হ'বলৈ এটো এলাউ কৰা নহব সকলো দিশৰ পৰা ৰাইজৰ লগত থাকি কাম কৰি যাম ধন্যবাদ